হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 11। পাঠৰ নাম হৈছে অতীতক নাযাবা পাহৰি। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে। চ' এবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছোঁ। 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰ: অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি সম্পদকে একোটা যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদি সম্ভেদ দিয়ে আৰু এইবোৰকে কলা সম্পদ বোলে। খ নম্বৰ কুৱেশ্যনটো কৈছে যে অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? উত্তৰ: কলা সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। গ নম্বৰ কুৱেশ্যনটো কৈছে যে কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? উত্তৰ: প্ৰাক ঐতিহাসিক যুগকে ধৰি বৰ্তমান সময়ৰ পৰা 1 বছৰ পুৰণি সকলো কলা সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলা হয়। গ নম্বৰ কুৱেশ্যনটো কৈছে যে প্ৰত্নতত্ত্ব বুলিলে কি বুজায়? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? উত্তৰ: সময়ে সময়ে খনন কাৰ্য যোগে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকে প্ৰত্নতত্ত্ব বোলে। পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়ন জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী, বসতি স্থল, কলা সংস্কৃতি, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে জানিব পাৰোঁ। 9 নম্বৰ কুৱেশ্যনটো কৈছে যে সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? উত্তৰ: সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে ওচৰৰ বৰাচুবুৰীয়া গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? উত্তৰ: বৰাচুবুৰীয়া গাঁৱত পৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? উত্তৰ: সূৰ্য পাহাৰখনৰ কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰি, নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ, শিৱলিংগ, গণেশ আদি উদ্ধাৰ হৈছিল। 10 নম্বৰ কুৱেশ্যনটো কৈছে গোৱালপাৰা জিলাত পাগলাটেকত কি উদ্ধাৰ হৈছিল? উত্তৰ: গোৱালপাৰা জিলাত পাগলাটেকত পৰা মাটিৰ বৌদ্ধ স্তূপৰ ভাস্কৰ্য উদ্ধাৰ হৈছিল। 11 নম্বৰ কুৱেশ্যনটো কৈছে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰ: গোলাঘাট জিলাৰ বৰপথাৰৰ ডুবৰণিৰ ওচৰে পাজৰে ভালেমান প্ৰাচীন লিপি, ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদি উদ্ধাৰ হৈছিল। এইবোৰৰ পৰা সেই সময়ৰ সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ ভালেমান মূল্যৱান তথ্য উদ্ধাৰ হৈছে বাবে ডুবৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বোলা হয়। 9 নম্বৰটো কৈছে যে গুৱাহাটীৰ আমবাৰী অঞ্চলখনত কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? উত্তৰ: গুৱাহাটী মহানগৰীৰ আমবাৰী অঞ্চলখনত কাৰ্যৰ নটৰাজৰ মূৰ্তি, বিষ্ণু, শিৱ আদিৰ সৰু বৰ মূৰ্তি উদ্ধাৰ হৈছিল।
12 নম্বৰ কোৱেশ্চনটো কৈছে যে শিৱসাগৰ জিলা চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰৰ মৈদামসমূহ উদ্ধাৰ হৈছিল। মৈদামসমূহৰ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আদি এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা। উত্তৰ শিৱসাগৰৰ মৈদামসমূহৰ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ হ'ল মৃতকৰ লগত সম্পূৰ্ণ কৰা চৰাই সঁফুৰা হাতী দাঁতৰ সামগ্ৰী সোণৰ অলংকাৰৰ অৱশেষ আদি। ইয়াত মৈদামসমূহৰ সৈতে চীন দেশত ৰাজনীতি ৰাজকীয় সমাধি ক্ষেত্ৰত মৈদাম সাংস্কৃতিক সাদৃশ্য আছে। দুই নম্বৰ কোৱেশ্চনটো কৈছে তলত দিয়া শব্দবোৰ অৰ্থ লিখা। উত্তৰটো কৈছে শব্দ অৰ্থ প্ৰত্নতত্ত্ব খনন কাৰ্যৰ দ্বাৰা উদ্ঘাট কৰা সামগ্ৰীৰ বিজ্ঞানসমূহক অধ্যয়ন। অংগাৱশেষ সামগ্ৰীৰ অৱশিষ্ট অংগ। ভাস্কৰ্য শিলত কটা শিল্প শিলত খোদিত মূৰ্তি। স্তূপ মঠ বিশেষ। ঐতিহাসিক ইতিহাস বিষয়ক। উদ্ঘাটন উদ্ধাৰ। ঐতিহ্য প্ৰাচীন গৌৰৱৰ বিষয়। গৌৰৱ গৰ্ব কৰিব পৰা। 3 নম্বৰ কোৱেশ্চনটো কৈছে চুমটকা লিখা। ক নম্বৰটো কৈছে যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত ই খনন কাৰ্য উদ্ধাৰ হোৱা সামগ্ৰীসমূহে এই পাহাৰক গৌৰৱান্বিত কৰিছে। ইহাত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ জৈন ধৰ্ম আদি গুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ শিৱলিংগ গণেশ আদিৰ সমাৱেশ শ্ৰী সূৰ্য পাহাৰত বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। খ নম্বৰটো কৈছে মৈদাম আহোম প্ৰজা অনুসৰি স্বৰ্গদেউসকলৰ মৈদাম সমাধি সৃষ্টি কৰি ৰখা হৈছিল। এই মৈদামসমূহ সেয়ে ৰাজকীয় সমাধি ক্ষেত্ৰত অৱস্থিত। ডাঙৰ আকৃতিৰ অৰ্ধ গোলাকৃতিৰ মৈদামসমূহৰ স্থাপত্য শৈলী বগানী বগলীয়া ধৰণৰ আছিল। এই মৈদামসমূহৰ মৃতকৰ লগত দিয়া সামগ্ৰীৰ ভিতৰত চৰাই সঁফুৰা হাতী দাঁতৰ সামগ্ৰী সোণৰ অলংকাৰৰ অৱশেষ আদি উদ্ঘাটন হৈছে। চীন দেশৰ ৰাজকীয় মৈদামসমূহৰ সেয়ে আহোম মৈদামসমূহৰ সাদৃশ্য থকা দেখা যায়। ঘ নম্বৰটো কৈছে আছে ডুবৰণী। ডুবৰণী গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চল অৱস্থিত। এই অঞ্চলটো প্ৰাচীন অসমৰ ঐতিহ্য স্থল। ইয়াৰ ওচৰে পাজৰে ভালেমান প্ৰাচীন লিপি উদ্ধাৰ হৈছে। এইবোৰে হৈছে সময়ৰ সমাজ ধৰ্ম সাহিত্য ৰাজনৈতিক দিশৰ আভাস দিয়ে। ইয়াত ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি শিৱলিংগ আদিয়ে এই অঞ্চলৰ বিকাশ লাভ কৰা ভাস্কৰ আৰু স্থাপত্য কলাৰ নিদৰ্শন দাঙি ধৰে। ঘ নম্বৰটো কৈছে যে নটৰাজ হল শিলৰ নৃত্যৰ মূৰ্তি। গুৱাহাটী মহানগৰীৰ আমবাৰীৰ খনন কাৰ্য এনে মূৰ্তি উদ্ধাৰ হৈছে। ইয়াৰ এটা মূৰ্তি শিৱই তেওঁৰ বাহন নদীৰ পিঠিত উঠি নেতৃত্বৰ অৱস্থাত থকা পোৱা গৈছে। শিৱৰ এনে মূৰ্তি ভাৰততে বিৰল
সেয়ে আমবাৰী খনন কাৰ্য নটৰাজ মূৰ্তি বিশেষ গৌৰৱৰ অধিকাৰী। এবাৰ 4 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰিম। কৈছে যে ব্যাখ্যা কৰা। ক নম্বৰটো কৈছে যে অতীত যিমানেই সুখ সবল ভৱিষ্যতে সিমানেই সুদূৰ প্ৰসাৰী। অতীতত নাযায় পাহৰি নামৰ ডক্টৰ হেমেন্দ্ৰ নাথ দত্ত ৰচিত নিবন্ধটোৰ ভেটিত এই মতামত আগবঢ়োৱা হৈছে। ঘৰ এটা নিৰ্মাণ কৰোঁতে ইয়াৰ ভেটিটো যিমান মজবুত হয় সিমানে গৃহৰ স্থায়িত্ব বাঢ়ে। একেদৰে জাতি এটা অতীতৰ ঐতিহ্য ভেটিতহে মূৰ দাঙি উঠিব পাৰে। যি জাতিৰ অতীতত অতি ঐতিহ্যশালী সেই দেশ বৰ্তমানে গৌৰৱৰ স্থানৰ অধিকাৰী হৈ থাকে। কাৰণ অতীতত বুকুতে লুকাই থাকে ভৱিষ্যতৰ জীৱন ৰেখা প্ৰাচীন গ্ৰাক সভ্যতা, মিছৰীয় সভ্যতা, চৌনিছ সভ্যতা আৰু হিন্দু গংগা ব্ৰহ্মপুত্ৰ সভ্যতাই ইয়াৰ সাক্ষ্য বহল কৰি আছে। সেয়ে অতীত যিমানেই সুবহল হয় ভৱিষ্যতে সিমানেই শক্তিশালী হয়। এনেবোৰ কাৰণে প্ৰাচীন ঐতিহ্য উদ্ধাৰৰ বাবে বিশ্বৰ প্ৰত্যেক জাতিয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অতীতৰ গৌৰৱ ভেটিৰ ওপৰতে প্ৰত্যেক জাতিয়ে নিৰ্মাণ কৰিবলগীয়া হয়। ভৱিষ্যতৰ নিৰ্মাণ হ'ল এয়াই ঐতিহ্য যাক লৈ সভ্য জাতিয়ে গৌৰৱ অনুভৱ কৰে। খ নম্বৰ কুৱেশ্যনটো কৈছে যে উত্তৰ ভাৰত গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ একে সময়তে সভ্যতা সাংস্কৃতিক বিকাশ হৈছিল। উত্তৰটো এনেকে লিখিব পাৰি যে ওপৰৰ কথাখিনি ডক্টৰ হেমেন্দ্ৰ নাথ দত্ত ৰচিত অতীতক নাযাবা পাহৰি নামৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে। উদ্ধৃত কথাফাকিৰ জৰিয়তে উত্তৰ ভাৰতৰ গংগা নদী উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতি যে প্ৰায় একে সময়তে বিকশিত হৈল সেয়ে প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে। উত্তৰ ভাৰতৰ গংগা নদীৰ সভ্যতা যিদৰে প্ৰাচীন ঐতিহ্য সভ্যতাৰ ধাৰক ঠিক তেনেদৰে পূৰ্বাঞ্চলৰ অসম প্ৰাচীন সভ্যতাৰ লীলাভূমি। ইয়াত জ্যোতিষ্ক গহনাৰ ঠাই প্ৰাগজ্যোতিষ্কপুৰ অৱস্থিত। মহাভাৰত যুগত ইয়াৰ ৰজা ভগদত্তই কৌৰৱ পাণ্ডৱৰ যুদ্ধত ভাগ লোৱা আদি ঘটনাই সেই সময়তে তেওঁৰ ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকৰ সম্পৰ্ক ঘটা স্বাক্ষৰ বহন কৰে। ভাৰতীয় ইতিহাসৰ গতি প্ৰকৃতি গংগা উপত্যকেন্দ্ৰিক ফলত ভাৰতীয় সভ্যতাৰ বিকাশৰ ধাৰণাটোৰ যিদৰে গংগা উপত্যকাৰ অৱদান অনস্বীকাৰ্য। 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে তলৰ শব্দবোৰক বিপৰীতাৰ্থ শব্দ পাঠৰ পৰা বিচাৰি লিখা। এইটো পাঠৰ পৰা বিচাৰি লিখিবলৈ দিছে। আমি উত্তৰটো এনেকে লিখিব পাৰি যে উত্তৰ শব্দ আৰু বিপৰীত শব্দ উপস্থিত অনুপস্থিত, ধ্বংস সৃষ্টি, চিনাকি অচিনাকি, নবীন প্ৰবীণ, প্ৰাচীন আধুনিক, দুৰ্বল সবল, পৰিকল্পিত অপৰিকল্পিত, বহুসাদৃশ্য সাদৃশ্য।
এবার আমি 6 নম্বৰ কোশ্চেনটা আলোচনা কৰিম। কৈছে যে বাক্য ৰচনা কৰা। ভগ্নাৱশেষ ছয়গাঁৱৰ চম্পক নগৰত মেৰগড়ৰ ভগ্নাৱশেষ আছে। ইতিহাস জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিবলৈ ইতিহাসৰ অধ্যয়ন আৱশ্যকীয়। উদ্ঘাটন সমূহ তথ্য পাতি উদ্ঘাটন কৰিলে ৰাষ্ট্ৰীয় পৰিকল্পনাৰ যুগত কৰা ব্যঞ্জনীয়। উদ্ধাৰ প্ৰত্নতত্ত্ববিদে খনন কাৰ্যৰ দ্বাৰা প্ৰাচীন সম্পদ উদ্ধাৰ কৰে। খনন কাৰ্য যোগে ভূগৰ্ভস্থ কলা উত্তোলন কৰা হয়। নিৰ্মাণ মোগল স্থাপত্য শিল্পৰ নিৰ্মাণ কাৰ্য বলা খনিবলগীয়া ঐতিহ্য। আমি অতীত ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত। আপুৰুগীয়া বস্তুৰ প্ৰতি সকলোৱে মোহ জন্মে। 7 নম্বৰ কোশ্চেনটো এবাৰ আলোচনা কৰিম। তলৰ বাক্যটিৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰটো কৈছে কোনো বস্তুৰ ভগা চিগা অংশবোৰ। উত্তৰ ভগ্নাৱশেষ। খ নম্বৰটো কৈছে প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন। প্ৰত্নতত্ত্ব প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান। সংগ্ৰহালয় শিলত কটা শিল্প ভাস্কৰ্য। 8 নম্বৰ কোশ্চেনটো কৈছে তলৰ প্ৰশ্ন কেইটা উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে অভাৰহেড প্ৰজেক্ট বুলিলে কি বুজায়। উত্তৰ ই এবিধ প্ৰক্ষেপণ যন্ত্ৰ। স্বচ্ছ কাগজত লিখি লোৱা থকা বা ছবি। ইয়াৰ সহায়ত প্ৰতিফলন পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি। কোনে বিষয় সম্পৰ্কে জ্ঞান দিবলৈ অভাৰহেড প্ৰজেক্ট ব্যৱহাৰ কৰিব পাৰি। অভাৰহেড প্ৰজেক্ট সহায়ত কি কৰিব পাৰি। উত্তৰ স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি। ইয়াৰ সহায়ত প্ৰতিফলন পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি। গ নম্বৰটো কৈছে যে প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়। উত্তৰ প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোৰ কাৰ্বন 14 মেথড বুলি কোৱা হয়। গ নম্বৰটো কৈছে যে লিপিসমূহৰ অধ্যয়নে কি অধ্যয়ন যোগান ধৰে। উত্তৰ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰু ধৰ্মীয় তথ্য পাতিৰ যোগান ধৰে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।